নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আমি অনুশীলনী 1.2 এটা প্ৰশ্নটো কৰিব পাহৰি গ'লোঁ। অৰ্থাৎ মই কৰিছিলোঁ ভিডিঅ'টো আপলোড কৰিবলৈ, তাত এড কৰিব পাহৰি গ'লোঁ। গতিকে আমি 8 নম্বৰটো কৰাৰ পিছত আমি আজি 2 নম্বৰৰ 2.1 আৰু কিছুমান আন তথ্যবিলাক শিকিম। প্ৰথমে এইটো কৰি লওঁ। √2, √3, √5, √6, √7, √8 আৰু √10 দিয়া হৈছে। আটাইবোৰে অপৰিমেয় সংখ্যা হ'লে তলৰ কোনযোৰ সদৃশ পৰিমেয়? এতিয়া সদৃশ পৰিমেয় বা সদৃশ সংখ্যা কেনেকৈ গম পাম? এতিয়া ধৰা 2x আৰু এটা 3x আছে। ইয়াত চোৱা দুয়োটাতে x থকাৰ কাৰণে এই দুটা কি হয়? সদৃশ। কিন্তু যদি এনেকা থাকে 2x আৰু 3y থাকে, এই দুটা সংখ্যা সদৃশ হ'ব নোৱাৰে, কাৰণ ইয়াত x আছে, ইয়াত y। অৰ্থাৎ একে একে সংখ্যা থাকিলেহে আমি সদৃশ বুলি ক'ব পাৰোঁ। এনেদৰে এইটো কৰোঁ। এতিয়া √3 আৰু √6 আছে। ইয়াক কৰি চোৱা, √3ক আমি ভাঙিব নোৱাৰোঁ, √6ক ভাঙিলেও ৰুটৰ পৰা কোনো সংখ্যাই নোলায়, কাৰণ স্কুৱেৰ নাই। গতিকে এইটো সদৃশ হ'ব নোৱাৰে। একেদৰে এইটো চোৱা, √8ক আমি 2√2ত লিখিব পাৰোঁ। 2√2 লিখিব পাৰোঁ, অৰ্থাৎ 8ক ভাঙি চোৱা। 8ত 2 × 2 × 2 2 স্কুৱেৰ হৈ গ'ল, এটা 2 অকলে থাকিলে, আৰু এই স্কুৱেৰ ইয়াক কাটা গ'লে 2√2 আমি পাম। একেদৰে √10ক ভাঙা, √10 ভাঙি নাযায়, কাৰণ 2 × 5 = 10, ইয়াক ৰুটৰ পৰা ওলাব নোৱাৰি। আৰু ইয়াতে চোৱা একেই সংখ্যা নাই। ইয়াত চোৱা √2 √2 চোৱা, আৰু √8ক আমি কেনেকৈ ভাঙো? 2√2ত ভাঙো, 2√2। ইয়াত চোৱা √2 √2, পিছফালৰ ৰুট দুইটাৰে একে, অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব চি। আমাৰ শুদ্ধ উত্তৰটো চি, দুইটাই সদৃশ। √2 আৰু √8, ইয়াকে আমি সদৃশ বুলি কওঁ। এতিয়া আমি যাওঁ বহুপদলৈ। আমাৰ চেপ্টাৰটো হৈছে বহুপদ। বহুপদ অৰ্থাৎ বহুতো পদ লগ লাগি যি গঠন হয় তাকে আমি বহুপদ বুলি কওঁ। পদ অনুসৰি বহুপদৰ প্ৰকাৰ। পদ কাক বুলি কোৱা? 2x এটা পদ, 3y এটা পদ, z এটা পদ, 2 এটা পদ, 3 এটা পদ। এই অনুসৰি আমি বহুপদক প্ৰকাৰত ভাগ কৰিম। প্ৰথমটো প্ৰকাৰ হ'ল এক পদ, যাৰ মাত্ৰ এটা পদ থাকে, যেনে 3x, এইটো এটা পদ থকা সংখ্যা, বা 9x -9x ধৰা, 7x, 3y, 2z, অৰ্থাৎ মাত্ৰ এটা পদ থাকিলে সংখ্যাটো কি বুলি ক'ম? আমি এক পদ বুলি কওঁ। এনেদৰে দ্বিপদ, য'ত মাত্ৰ দুটা পদ থাকে, অৰ্থাৎ 3x - 2, 2x² + 2x, 3y - 1, 3z - x। দুটা পদ থাকিলে কি বুলি কওঁ? আমি তাক দ্বিপদ বহুপদ। এনেদৰে ত্ৰিপদ, অৰ্থাৎ তিনিটা পদ থাকিব লাগিব, 3x² - y + z, 2xy 1, তিনিটা পদ থাকিলে ত্ৰিপদ। এতিয়া আমি কৰোঁ চলক অনুসৰি। চলক অনুসৰি আমি বহুপদক তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। আন বহুতো ভাগ থাকে, কিন্তু মেইন তিনিটাই ইম্পৰ্টেণ্ট হয়, গতিকে তিনিটাটো জানি থোৱা। এটা চলকযুক্ত, চলক কাক বুলি কোৱা হয়? যোনবিলাক আখৰ থাকে x, y, z, এইবিলাক কি হয়? আমাৰ চলক। এটা চলকযুক্ত বুলি ক'লে মাত্ৰ এটা চলক থাকিব লাগিব, 2y + 1। ইয়াত চলক কেইটা আছে? এটা, অৰ্থাৎ y, গতিকে ই এটা চলকযুক্ত বহুপদ। তেনেদৰে ধৰা 3x² + 2x, ইয়াতো চলক কেইটা? চলক মাত্ৰ এটা, গতিকে ইয়াকো কি বুলি ক'ম? এটা চলকযুক্ত
বহুপদ x স্কয়ার আর x দুটা আছে xx কিন্তু আমি দুইটা একে হয় না নহয় গতিকে এই এক এটা চলকযুক্ত পৰিব এনেৰে 2 নম্বৰটো হ'ল দুটা চলকযুক্ত দুটা চলকযুক্ত চলক দুটা থাকিব কিন্তু বেলেগ বেলেগ ধৰা 2x y 3x স্কয়ার z অর্থাৎ দুটা বেলেগ বেলেগ চলক থাকিলে তাক দুটা চলকযুক্ত বুলি কম আৰু 3 নম্বৰটো হ'ল তিনিটা চলকযুক্ত তিনি চলক লিখি দিম তিনি চলক যুক্ত অর্থাৎ কেইটা চলক থাকিব তিনটা x plus y plus z by 2x minus y minus 2z অর্থাৎ চলক কেইটা আছে ইয়াত এটা দুটা তিনটা তিনটা ভিন্ন চলক হলে তাক আমি তিনি চলকযুক্ত বুলি কওঁ 3 নম্বৰটো হ'ল আমাৰ ঘাত অনুসৰি বহুপদৰ প্ৰকাৰ ঘাত অনুসৰি বহুপদৰ ঘাত বুলি কাক কোৱা এটো 2x এটো 3y ধৰা ইয়াত স্কয়াৰ আছে যোনটো চলকৰ ওপৰত থাকে টু দি পাৱাৰ হৈ থাকে তাকে আমি ঘাত বুলি কওঁ এতিয়া ইয়াৰ ঘাতটো কিমান 2 ইয়াত একোই মানে ইয়াৰ ঘাত কিমান 1 আৰু যদি সংখ্যা মাত্ৰ থাকে ধৰা 2 ইয়াৰ ঘাত কিমান হ'ব ইয়াৰ ঘাত হ'ব 0 সংখ্যাৰ ওপৰত থাকিলে ঘাতটো 0 হয় আৰু যদি চলকৰ ওপৰত থাকে একো সংখ্যা না থাকিলে 1 আৰু চলকৰ ওপৰত 2 থাকিলে দ্বিঘাত আৰু তিনটা দিয়া থাকিলে ত্ৰিঘাত বুলি কম অৰ্থাৎ ওপৰত যোনটো থাকে চলকৰ টু দি পাৱাৰ হৈ তাকে আমি ঘাত বুলি কম ইয়াৰ প্ৰকাৰটো চাও 1 নম্বৰ 1 ঘাত ঘাত কেইটা এটা অর্থাৎ চলক থাকিব ওপৰত একো না মানে ঘাত কেইটা আছে এটা আছে x z + 1 ধৰি ইয়াত চলক কেইটা এটা চলকৰ ওপৰত কি আছে 1 ইয়াতো x ৰ ওপৰত কি আছে 1 এই একটো নিলিখিলেও চলকৰ ওপৰত একো না থাকিলে একে থাকে এন্ডাৰ এইটো সোৱা 3x - 2y + z ইয়াত সকলোতে ঘাত কিমান 1 1 1 অৰ্থাৎ এইটো এক ঘাত সমীকৰণ 2 নম্বৰটো সোৱা দ্বিঘাত 2 নম্বৰটো হ'ল আমাৰ দ্বিঘাত অৰ্থাৎ ঘাত কেইটা থাকিলে সৰ্বোচ্চ ঘাত দুটা থাকিলে ইয়াত সোৱা ঘাত কিমান সৰ্বোচ্চ ঘাত 2 অৰ্থাৎ ই দ্বিঘাত সমীকৰণ এনেদৰে ইয়াত সোৱা সৰ্বোচ্চ ঘাত কিমান 2 অৰ্থাৎ ই দ্বিঘাত সমীকৰণ এটা 3 নম্বৰটো হ'ল আমাৰ ত্ৰিঘাত সমীকৰণ অৰ্থাৎ সৰ্বোচ্চ ঘাত কিমান হ'ব লাগিব তিনটা হ'ব লাগিব 3y³ - 2y² - y ইয়াত সৰ্বোচ্চ ঘাতটো কিমান 3 অৰ্থাৎ ই ত্ৰিঘাত সমীকৰণ z³ - x + 2y² ইয়াতো সোৱা সৰ্বোচ্চ ঘাত কিমান ইয়াত 2 আছে ইয়াত 3 অৰ্থাৎ সৰ্বোচ্চ ঘাত 3 অৰ্থাৎ ই ত্ৰিঘাত সমীকৰণ 2.1 ৰ অনুসৰণ কৰাৰ আগতে আমি কাৰ্টীয় সমতলটো বুজিলো কাৰ্টীয় সমতল ইয়াক কম আমি x এইটো আমাৰ x বার এইটো আমাৰ y এইটো আমাৰ y বার এইটো কাৰ্টীয় সমতল ইয়াত এই 2 অৰ্থাৎ প্লাস থাকে ধনাত্মক সংখ্যা আৰু x বাৰত ঋণাত্মক সংখ্যা থাকে আৰু y বাৰতো ঋণাত্মক সংখ্যা আৰু y ত ধনাত্মক সংখ্যা আৰু এই মাজৰটো আমাৰ শূন্য এতিয়া আমি সোৱা আমাৰ এটা সমীকৰণ আছে ধৰা x - 2y = 5 এই সংখ্যাটোৱে এনেকা গৈ ইয়াত সংলগ্ন হৈছে দুটা সংখ্যা ধৰি লও এই দুটা সমীকৰণ ধৰি লও এই দুটা সমীকৰণ ইয়াৰ পৰা আৰম্ভ হৈ
ইয়াত আৰু এই তিনিটা বিন্দুত ছেদ কৰিছে। এতিয়া চোৱা ই x অক্ষত কেইটা বিন্দুত ছেদ কৰিছে? দুটা অক্ষত, অৰ্থাৎ px ৰ শূন্য কিমান বুলি ক'লে আমি লিখিম 2 আৰু py ৰ শূন্য বুলি ক'লে আমি কি লিখোঁ? y অক্ষত কেইটা বিন্দুত ছেদ কৰিছে? এটা বিন্দু, অৰ্থাৎ y = 1 আছে, অৰ্থাৎ py ৰ শূন্য বুলি ক'লে আমি কি লিখিম? 1 লিখিম। অনুশীলনী 2.1 এক নম্বৰ প্ৰশ্নটো চোৱা, কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লিখ চিত্ৰ 2.1 বোৰ তলত দিয়া হৈছে। প্ৰতিটো ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা উলিওৱা, অৰ্থাৎ আমি x অক্ষত কেইটা বিন্দু ছেদ কৰিছে ৰেখাটো আমি উলিয়াব লাগিব। ইয়াত চোৱা x অক্ষ ইয়াত আছে, কিন্তু ৰেখাটো ক'ৰ পৰা গৈছে? বহুপদৰ ৰেখাটো y অক্ষৰ পৰা, অৰ্থাৎ ইয়াত px ৰ শূন্য কেইটা আছে বুলি কম আমি? শূন্যটা, এটাও নাই, কাৰণ ই x অক্ষত ছেদ কৰা নাই। 2 নম্বৰটো চোৱা, এই ৰেখাটোৱে y অক্ষক ছেদ কৰিছে, গতিকে এইটো আমি নধৰো, কিন্তু ইয়াৰ পৰা যাওঁতে ই x অক্ষক ছেদ কৰি গৈছে। কেইবাৰ ছেদ কৰিছে? মাত্ৰ এটা বিন্দুত ছেদ কৰিছে, অৰ্থাৎ px ৰ মান কিমান হ'ব? 1 হ'ব। একেদৰে 3 নম্বৰটো চোৱা, এই ৰেখাটোৱে প্ৰথমে x বিন্দুক এটা, আকৌ ইয়াত y বিন্দুটো কৰিব দিয়া নাই, আমাক x ৰ শূন্য ওলাব দিছে, এটা বিন্দু, দুটা বিন্দু আৰু তিনিটা বিন্দু ছেদ কৰিছে, অৰ্থাৎ px ৰ শূন্য কেইটা বুলি ক'লে আমি লিখিম? 3টা। একেদৰে 4 নম্বৰটো চোৱা, ই x অক্ষত এই ৰেখাটোৱে 1 আৰু দুটা বিন্দু ছেদ কৰিছে, তেনেহ'লে px ৰ মান হ'ব আমাৰ 2, অৰ্থাৎ px ৰ শূন্য 2। ইয়াত চোৱা, এই ৰেখাডালে x অক্ষত প্ৰথম বিন্দু, দ্বিতীয় বিন্দু, তৃতীয় বিন্দু আৰু চতুৰ্থ বিন্দুত ছেদ কৰিছে, অৰ্থাৎ px ৰ শূন্য কেইটা বুলি ক'লে? 4টা। কোৱেশ্চন নম্বৰ 6, এই ৰেখাডালে x অক্ষত কেইবাৰ ছেদ কৰিছে? এবাৰ, দুবাৰ আৰু ইয়াত 3বাৰ। চোৱা, এই ৰেখাটো ইয়াৰ পৰা পাৰ হোৱা নাই, গতিকে এটা বিন্দুত মাত্ৰ ছেদ কৰিছে, গতিকে 1, 2 আৰু 3। আমাৰ px ৰ মান কিমান হ'ব? px ৰ শূন্য কেইটা বুলি ক'লে আমি লিখিম? 3